हेलो गाइस की खबर आज लिक्सन भाईटी यूट्यूब चैनेल आपनालोকক स्वागतम जनालो। আজি आपनालोকক দেখুৱাম বাঁহৰ পৰা কেনেকৈ এখন জাতীয় পতাকা বনাব পাৰে। আপোনালোকেও এই জাতীয় পতাকাখন বনাব পাৰিব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকৈ এডাল বাঁহৰ পাত ল'ব, ধুনীয়াকৈ কাটি পিনে ধুনীয়াকৈ চিনটো দি ল'লোঁ। স্কুলখনৰ ধুনীয়াকৈ চিনটো দি ল'লোঁ, দেখিছে না? এতিয়া ভালকৈ কাটিম। এই চিনডালত খালি কাটিব নালাগিব, ধুনীয়াকৈ চিনডাল দি ল'ব লাগিব। চিনডাল দেখিছে না? ধুনীয়াকৈ চিনডাল দি ল'ব লাগিব। চিনটোলৈ কাটি লৈ আহিলোঁ। চিন দেখিছে না? চিনে কাটি ধুনীয়াকৈ আমি ফাইনেলি জাতীয় পতাকাখন হৈ গ'ল। এতিয়া আপোনাৰ ৰং মাৰিবলৈ বাকী আছে। ৰং মাৰিম এতিয়া, আপোনালোকে চাই থাকক। वतन वतन मेरे आबाद रहे तू, है वतन वतन मेरे आबाद रहे तू। मैं जहाँ रहूँ जहाँ मैं याद रहे तू, मैं जहाँ रहूँ जहाँ मैं याद रहे तू। है वतन मेरे वतन
है वतन मेरे वतन। ফাইনেলি মই জাতীয় পতাকাখন বনাই কমপ্লিট কৰিলোঁ। আপোনালোকে দেখিছে এইখন। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো লিকচান ভাইটি চেনেলটো। আজিলৈ বাই বাই, জয় অসম। मैं तेरा परिंदा है अर्ज़ ये दीवाने